বহুত দিনৰ মূৰত আজি একো এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেন আজি বহুত দিন মানে 1 মাহ 2 মাহ মানে হ'ল চাগে ভিডিঅ' নিদিয়া, তো আপোনালোকে মৰম আশীৰ্বাদ কৰিব আগৰ দৰে। তো আজি ৰাতিপুৱাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। চাওকচোন একদম কুঁৱলী হৈ আছে গাইছ। তো সেয়াই মই এতিয়া দোকানত যাবলৈ ওলাইছোঁ। দোকানত যাই মেলি কিবা এটা লৈ আহিম চাহ খাবৰ কাৰণে। চাই থাকক ভিডিঅ'টো। ইয়াতে মোৰ আইতাই জুই পুৱাই আছে। তো এতিয়া দোকান আহি মেলি কি ল'ব লগা আছে লৈ লওঁ। এতিয়া এয়া হাতত চাহ খাবলৈ বাবে হাতত বিস্কুট এপাকে লৈ আহিলোঁ। পৰিৱেশ একদম বেছিকৈ কুঁৱলী পৰি আছে, ৰ'দ চ'দ নাই, একেবাৰে কি ক'ম আৰু। চাই থাকিব আজিৰ দিনটোত মই কি কৰিম কি নকৰিম, তো আপোনালোকক দেখুৱাই থাকিম। আৰু এতিয়া মই জুইশালিত বহি চাহৰ জুতি ল'মগৈ। গাইছ, মই ভাবিছিলোঁ যে ইমান দিন কিয় ভিডিঅ' দিয়া নাছিলোঁ বা কিয় ভিডিঅ' বনোৱা নাছিলোঁ। তাৰ কাৰণ হ'ল যে মোৰ মা অহাৰ পৰা মোৰ মাতো ইয়াত নাথাকে, মুম্বাইত থাকে। তো মা অহাৰ পৰা মই ভিডিঅ' এনেকৈ বনোৱা হোৱা নাই। তো ভাবিলোঁ ভিডিঅ'ত ইউটিউব চেনেলটো বাদেই দিওঁ নেকি বুলি। তো আৰু এতিয়া আহি থাকে আগৰ ভিডিঅ'বোৰ চাই মই আৰু ষ্টাৰ্ট কৰাই ভাল হ'ব নেকি ইউটিউব চেনেলটো। সেইটাৰ কাৰণে আজি আৰু মই ষ্টাৰ্ট কৰিছোঁ। তো আপোনালোকে মৰম আশীৰ্বাদ কৰিব, ছাবস্ক্ৰাইব কৰিব। তো এতিয়া মই গা পা ধুই মেলি আজৰি হৈ ল'লোঁ। এতিয়া ভাত চাত বনাব লাগিব। এতিয়াহে লাহেকৈ ৰ'দটো ওলাইছেগৈ। চাওক অকণমান দেখিছেনে ৰ'দটো এতিয়াহে অকণমান ওলাইছে। এয়া মই তো চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। গাইছ, এয়া হ'ল মূলা। তো মই মূলা আৰু এয়া বন্ধাকবি। তো মই এতিয়া ভাত বনাবৰ কাৰণে চব্জিখিনি যোগাৰ কৰি থৈ দিমগৈ, ময়ে বনাওঁ। তো চাই থাকিব মই কি গাইছ, এজনী মাইনা আহিছে আমাৰ ঘৰত। তাইক বোলে চুলি কাটি দিব লাগে। কি কাটি দিব লাগে তোমাক? চুলি। কিমান খাটাকৈ দিব লাগিব কোৱা? মই একদম বিউটি পাৰ্লাৰে খুলি ল'ম আৰু গাইছ। কোনে কাটিব লাগে আহিবা, কাটি দিওঁ ৰ'ব। গাইছ, ফাইনেলি আমাৰ চুলি কাট হৈ গ'ল। একবাৰ চুলিখিনি লৰাই দিয়াচোন। সেনেকৈ নহয়, মূৰটো লৰাই দিয়ে, মাথাটো এনেকৈ লৰাই দিয়ে। মজা লাগিছে এতিয়াহে। ইপিনে চা জুই। মই এতিয়া ভাত পানী খাই মেলি আজৰি হ'লোঁ। এতিয়া অকণমান দোকানত যাওঁগৈ। আইতা আৰু ভাইটিহঁতে আছে, কিবা অকণমান কৰি আছে, টেবুল বনাই আছে। টেবুল ক'বলৈ গ'লে চাং বনাই আছে। তো তাতে গৈ আপোনালোককো দেখুৱাই আছোঁ, চাই থাকিব। তো গাইছ, এয়া চাওক, আইতা আৰু ভাইটিয়ে এইটো বনাই আছে। তো হ'বই আৰু এয়া হৈছে তামোল, মোৰ হৈছে তামোল মেইন। এয়া আকৌ আহি গ'লোঁ মোৰ ঘৰলৈ। ক'ত থাকিম ক'ত নাথাকিম লাগি গৈছে দিনটোত। কি ভিডিঅ' দিম, কি ভিডিঅ' নিদিলে ভাল লাগিব, সেইটো ভাবি এবাৰ দোকানত এবাৰ ঘৰলৈ, তেনেকুৱাই ভিডিঅ'বোৰ মোৰ শ্বুট কৰি থকা হৈছে। সন্ধিয়ালৈকে চাই থাক কি কৰোঁ কি নকৰোঁ। আপোনালোক সন্ধিয়ালৈকে চাই থাকিব দিয়া নাই। মই ভিডিঅ'ত সন্ধিয়ালৈকে কি কৰোঁ কি নকৰোঁ সেইটো চাই থাকিবলৈ দিছোঁ। আমাৰ চুঙৰ বেপাৰী গাইছ, পেপাৰতো আনিছে আৰু মুখতো খাই আছে। চাওক, এবাৰ এইটো পেকেটিং কৰা হ'ব গাইছ। চাওক, বেপাৰী হ'ব আৰু বোলে পৰা পাতি নকৰে আৰু গাইছ। ভীষ্ম বেপাৰী চাওক। ফাইনেলি ৰেডি আমাৰ চুঙৰ। গাইছ, আজিৰ দিনটোত মই কি ভিডিঅ' কৰিলোঁ কি নকৰিলোঁ চবখিনি দেখুৱালোৱে। তো ঘৰত থাকি কি ভিডিঅ' কৰিম, বৰ লাগি যায়। ক'ৰবাত ওলাই গ'লেহে ভিডিঅ' কৰি ভাল লাগে। তো ঘৰত থাকিনো কি ভিডিঅ' কৰিম। তো সেইটাৰ কাৰণে মই ইউটিউব চেনেলত ভিডিঅ' দিয়া হোৱাই নাছিলে। তো ভাবিলোঁ আৰু বহুত দিনৰ মূৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো আপোনালোকে আগৰ দৰে মোক মৰম আশীৰ্বাদ এণ্ড ছাপৰ্ট কৰি যাব। তো আগুৱাই নিব বুলি আশা ৰাখিল। আৰু
মানে ইমান দীঘলীয়া নকৰোঁগৈ ভিডিঅ'টো। যদিহে ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদিহে মোৰ চেনেলটো নতুন আহিছে কোনোবা প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।